আহিছোঁ আপোনালোকৰ সকলোৰে প্ৰিয় অনুষ্ঠান দেওবৰীয়া আড্ডাৰ মাজলৈ মই সংঘামিতা আৰু আজি মই উপস্থিত আছোঁ সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত মই বৰ্তমান উপস্থিত আছোঁ বকো বিধানসভা সমষ্টিৰ আচলতে সোণতৰী আৰিকাটি বুলি কোৱা হয় আৰু জিলা হিচাপে দক্ষিণ কামৰূপৰ সোণতলী আৰিকাটি অঞ্চলত মই বৰ্তমান আছোঁ এফালে দেখিছে সুন্দৰ এয়া পথাৰ আপোনালোকে দেখিছে খেতি বাতি এফালে যদি কৰা হৈছে কুঁহিয়াৰৰ খেতি আনফালে ধানৰ খেতি আৰু ইফালে আপোনালোকৰ কেমেৰা পাৰ্চন কানুৱে দেখুৱাব আন এক মনোৰম দৃশ্য আচলতে এটা মথাউৰি আৰু ঠিক মথাউৰিটোৰ আমি তলতে উপস্থিত আছোঁ মথাউৰিৰ তলত এফালে যদি খেতি আৰু মথাউৰিটোৰ সিপাৰে আপোনালোকক আমি কিছু সময়ৰ পিছত লৈ যাম তাতে আছে ব্ৰহ্মপুত্ৰ নদীৰ এটা খুঁটি বৈ গৈছে সুন্দৰকৈ খুব সুন্দৰ মনোমোহা প্ৰাকৃতিক দৃশ্য আৰু এই আচলতে প্ৰাকৃতিক সৌন্দৰ্যই নহয় ইয়াৰ যিসকল থলুৱা বাসিন্দা এই গঞা ৰাইজৰ নিভাঁজ সৰলতাৰ মাজত লুকাই আছে অনন্য প্ৰতিভা আৰু প্ৰতিজনৰ মাজত লুকাই থকা অনন্য প্ৰতিভাৰ সন্ধানতে আজি পুৱাই আজি আমি উপস্থিত হৈছোহি সোণতলী আৰিকাটি গাঁৱত আৰু এক সুন্দৰ পৰিৱেশ আমি আৰম্ভ কৰিবলৈ লৈছোঁ বিহুৰে যদিও বহাগ গ'ল এই জেঠৰ আচলতে গৰমতো বিহুৰ আনন্দ বিহুৰ উৎসাহ এতিয়াও মাৰ যোৱা নাই বিহুৰ উৎসাহ সমানেই আছে গতিকে জেঠৰ 12 শৰতো বহাগৰ আনন্দ আপোনালোকক আমি সমানে দিবলৈ চেষ্টা কৰিম আহক আমি বিহুটো উপভোগ কৰি লওঁ এ হায় ওই গছৰে ডালতে ওই কপৌ ফুল ফুলিলে ওই বিনালে কেতে কি ওই কুলি ওই তোমালৈ বুলি কপৌ ফুল আনিছো ওই খোপাতে গুজি দিম বুলি এ নাচনি শুনা নাইনে ঢোল পেপা গগনাৰে মা এ নাচনি শুনা নাইনে কুলিৰ কোমল মা এ নাচনি শুনা নাইনে ঢোল পেপা গগনাৰে মা এ নাচনি শুনা নাইনে কুলিৰ কোমল মাত শুনিলে ঐ ঢোলৰ মাত বিহু লাগে গাত শুনিলে ঐ পেপাৰ মাত নাচো নাচো লাগে গাত নাচনি ঐ বহাগী আকৌ আহি পালেহি নাচনি ঐ বুঢ়ীয়ে দিলে বিহুৰ জাননী কৈ মেখেলা শুৱালকুছিত কিনি দিম হাঁচতি এখনো লগত দিম সোণৰ পানী চৰা ৰঙা পাথৰ দিয়া দুগদুগী মই গঢ়াই দিম বিহুলৈ ঐ যাবানে অৰুণা ঐ বিহু মাৰি মাহঁতৰ তলা বৰণৰ পথাৰতে পকা ধাননি চিৰেনে কাঠে কৰে আমনি মোৰ কোনো কৰে আমনি ৰ'দৰে জিলিকনি মুখতে মিচিকনি ৰ'দৰে জিলিকনি মুখতে মিচিকনি অ' মোৰ নাচনি নাচাহালি জালি
নাচা কঁকাল ভাঙি কেলৈ ঘনাই মাত হাত বাউলি মোৰ কোনো হাত বাউলি খুব সুন্দৰ ডাঙৰকে হাত চাপৰি হ'ব লাগে এওঁলোকৰ বাবে কেনেকুৱা লাগিছে আজি এয়া চাওক মথাউৰিৰ পাৰত গেলেৰী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে এয়া যেন আচলতে আড্ডা নহয় কিবা থিয়েটাৰ চাবলৈ অহা গেলাৰী হয় গেলাৰীৰ দৰে সুন্দৰকে আচলতে ওচৰৰে বিদ্যালয় কেইখনৰ ছাত্ৰ ছাত্ৰীসকল বহি গৈছে খুব সুন্দৰ পৰিৱেশ কেনেকুৱা লাগিছে দাদা ভাল লাগিছে বাইদেউ বহুত ভাল লাগিছে মানে এনেকুৱা ভাল লাগিছে যিটো মানে মুখৰে প্ৰকাশ কৰিব পৰা নাই আজি আমাৰ এনেকুৱা পিছপৰা অঞ্চলত আপোনালোকে আহি কিনে আমাৰ এনেকুৱা প্ৰতিভা দেখাইছে মানে আমি এনেকুৱা আজি মানে এনেকুৱা এটা ভাব হৈছে যে মানে আজিহে গম পাইছো আমি অসমত দাদা যে আৱেগিক হৈ পৰিছে খুব সুন্দৰ হাত চাপৰি হ'ব লাগে এওঁলোকৰ বাবে খুব সুন্দৰ এক সাংস্কৃতিক পৰিৱেশৰ আজি আচলতে সৃষ্টি হোৱা বুলি ক'ব লাগিব আৰু এনেকুৱা আচলতে চৰ অঞ্চলত আৰু এনেকে পথাৰৰ মাজত মথাউৰিৰ কিনাৰত হয়তো প্ৰথমবাৰ আড্ডা হৈছে কেনেকুৱা অনুভৱ হৈছে আপোনাৰ আজি মোৰ এনেকুৱা অনুভৱ হৈছে মই জীৱনত প্ৰথম এনেকুৱা ফূৰ্তি কৰিব পাৰিছো জীৱনত ভিতৰত থকা মোৰ অন্তৰত থকা যিখিনি মানে আৱেগ আজি মই মানে ভাষাৰে প্ৰকাশ কৰিব পৰা নাই কেনেকৈ ক'ম আজি সমগ্ৰ অসমবাসীক মই আজি নিউজ লাইভক মই ধন্যবাদ জনাইছো আমাৰ পিছপৰা অঞ্চলত আহিছে আমাৰ মাজত আমাৰ প্ৰতিভাখিনি আমি দেখাব পাৰিছো আমি খুবেই আনন্দিত হৈছো আমি নিউজ লাইভৰ সমূহ কৰ্মকৰ্তাক আমি ধন্যবাদ জনাইছো ধন্যবাদ আপোনালোকলৈ আমাক মাতি অনাৰ বাবে আমি যিহেতু সোণতলীৰ আৰিকটা গাঁওখনত আছো এই আৰিকটা গাঁওখনৰ বিষয়ে কোনে ক'ব আৰিকটা গাঁওখনৰ বিষয়ে হয় সোণতলীৰ আৰিকটা গাঁও আৰু বিধানসভা সমষ্টি পৰে বকো আৰু বকুৰ পৰা প্ৰায় 14-15 কিলোমিটাৰ কিন্তু ছয়গাঁও হয় ছয়গাঁৱৰ পৰা প্ৰায় 35 কিলোমিটাৰ অতিক্ৰম কৰি আজি আমি বহু ভিতৰৰ ৰাস্তাৰে আহি আজি এইখিনি ঠাই উপস্থিত হৈছো কেনেকুৱা অনুভৱ হৈছে আজি প্ৰথমবাৰ আড্ডা আহিছে মানে জীৱনত প্ৰথম বস্তু আমাৰ এইটো আমাৰ অলপ সাৰ্কুলেশ্যনটো অলপ কমেই হৈছে তথাপি যিখিনি মানুহ আহিছে আৰু আপোনালোকে যিখিনি আমাৰ আনন্দৰ খোৰাক দিলে এইখিনি আপোনালোকক হাজাৰ বাৰ ধন্যবাদ দিছোঁ আৰু আমি ভাবিছোঁ যে আজিহে আমি অসমৰ চুকে কোণে সোমাব পাৰিছোঁ আমি যে মানুহ আজি আমি প্ৰকাশ কৰিব পাৰিছোঁ যে আমি মানুহ আৰিকটা ঠাইখনৰ বিষয়ে কোনোবাই ক'ব নেকি প্ৰথমতে মই নিউজ লাইভৰ সমূহ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ তেখেতসকলে অশেষ কষ্ট কৰি ইমান আমাৰ এই আৰিকাটি অঞ্চলৰ দুৰ্গম অঞ্চলত তেখেতসকলে আহি এই ৰাতিপুৱা ওলাই তেখেতসকলে পৰিশ্ৰম কৰি আমাৰ লুপ্ত হৈ থকা প্ৰতিভাখিনি আমি যে অসমৰ নাগৰিক আমি যে অসমৰ বাসিন্দা এই কথাখিনি অসমৰ কলাকৃষ্টি যে আমাৰ মাজত আছে এই কথাখিনি ৰাইজৰ মাজত প্ৰকাশ কৰিবলৈ আমাক যি সুবিধা দিছে ইয়াৰ কাৰণে মই নথৈ আনন্দিত আৰু নিউজ লাইভৰ সমূহ পৰিয়ালক মই অঞ্চলবাসী ৰাইজৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগতে মই ক'ব বিচাৰিছোঁ আমি এই সোণতলীৰ আৰিকাটি চৰ অঞ্চলত আমি 1985 চনৰ পৰা ইয়াতে বিহু পালন কৰি আহি আছোঁ আৰু অসমৰ কলাকৃষ্টি আমাৰ মাজত আছে তাৰ লগতে আমাৰ নিজস্ব কিছুমান কলাকৃষ্টি আছে আমাৰ এই কলাখিনিক আমি অসমৰ ৰাইজৰ আগত প্ৰকাশ কৰিব পাৰোঁ আৰু আমাৰ মাজৰ পৰা যাতে আৰু লুপ্ত হৈ থকা প্ৰতিভা ওলাই আহি ইয়াৰ মাজৰ পৰা কোনোবাই হয়তো নিজৰ জীৱন গঢ়ি লোৱাৰ এটা পথ উলিয়াব পাৰিব তাৰে কামনা কৰি খুব সুন্দৰ কথা কৈছে তাৰ বাবে হাত চাপৰি হ'ব লাগে বয়োজ্যেষ্ঠৰ বাবে এখন আমি সালাম গামোচাৰে সম্বৰ্ধনা কৰিছোঁ আমি এওঁলোকৰ সৈতে কথা পাতি থাকিম কেমেৰা পাৰ্চন কানুকো সম্বৰ্ধনা জনাব আমি কানুদা সম্বৰ্ধনা জনাম ঠিক আছে খুব সুন্দৰ পৰিৱেশ এইফালে ৰাভা নৃত্য সাজু হৈ আছে ৰাভা নৃত্য আৰু গাব কোনে বজাব কোনে এইফালে ৰাভা নৃত্য বজাবলৈ আৰু নিজে বজাই নিজে গাই আচলতে নৃত্য পৰিৱেশন কৰিব এওঁ ঢোল বজাব ঠিক আছে আমি ৰাভা নৃত্যটো চাই লওঁ খুব সুন্দৰ পৰিৱেশ আচলতে কেনেকুৱা লাগিছে বাইদেউ আজি বহুত ভাল লাগিছে আমি ৰাভা নৃত্য সাজু হ'বলৈ গৈ আছে বহুত ভাল লাগিব কিজানি চাগে বহুত ভাল লাগিছে কোন স্কুলৰ পৰা আহিছা
ইফালে পিছে নৃত্যটো যিহেতু সাজু হৈ আছে আৰু এজনী কণমানি আচলতে বজাব নিজে ঢোল বজাব আমি নৃত্যটো চাই লওঁ la 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 খুব সুন্দৰ এওঁলোকৰ বাবে কণমানি কেইগৰাকীৰ বাবে আৰু বিশেষকৈ এওঁৰ বাবে এওঁ নিজে গাইছে নিজে বজাইছে ডাঙৰকৈ হাত চাপৰি হ'ব লাগে আমি ওপৰলৈ যাম কিন্তু এইফালে আমি প্ৰথমতে লৈ যাব বিচাৰিছো এইফালে আদিবাসী নৃত্য এটা সাজু হৈ আছে লগতে নাও এখন বনাই আনিছে তেওঁলোকে নিজে তৈয়াৰ কৰি আনিছে সেই নাও তৈয়াৰ যিখন কৰি আনিছে তাৰ ওপৰতে তেওঁলোকে নাও খেলৰ গীতো গাব আৰু এইফালে ডেকাসকল সাজু হৈ আছে কেনে লাগিছে ভালে লাগিছে বঢ়িয়া লাগিছে আমি আনন্দিত হৈছো আজি আমাৰ মাজত এনেকুৱা এইটো আহিছে আমি ধন্যবাদ জনাইছো নিউজ লাইভক সমূহ কৰ্মকৰ্তালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো আজি আচলতে তেওঁলোকৰ আনন্দৰ কোনো সীমা নাই কাৰণ প্ৰথমবাৰ তেওঁলোকৰ গাঁৱত নিউজ লাইভ আহিছে আৰু এইফালে ডেকাসকল সাজু হৈ আছে আৰি কাটি স্থানীয় ডেকা কেনে লাগিছে তেওঁলোকৰ নাও খেলৰ গীতটো চাই লওঁ আমি নাও খেলৰ গীত বৈঠা মাৰো ৰে ও মাৰিয়াল ভাইয়া ৰে সারিয়া বৈঠা মারিয়া যায় রে বৈঠা মারো রে ও মারি ভাইয়া রে আর সারিয়া বৈঠা মারিয়া যায় রে আমারো বৈঠা মারো রে ও মাসুল ভাইয়া রে সারিয়া বৈঠা মারিয়া যায় রে বৈঠা মারো রে নৌকা পবন গাছের বৈঠা রে সারিয়া বৈঠা মারিয়া যায় রে সারিয়া বৈঠা মারিয়া যায় রে
ভাইয়া রে নৌকা আউগাই আর পাইছাই রে সারিয়া বইটা মারিয়া যায় রে। খুব সুন্দর। বৈঠা মাৰা গাইছে কিন্তু থিয় হৈ বৈঠা মাৰা প্ৰথমবাৰ আমিও দেখিলো আৰু বৈঠা মাৰাতকে গোৱাত ব্যস্ত বৈঠাটো মাৰা আকৌ ভালকে ভালকে মাৰি দেখুৱা ঠিক আছে এইফালে কি দেখুৱাবা এইফালে কি দেখুৱাবা বঢ়িয়া লাগিছে তো কি দেখুৱাবা মাগন গীত দেখুৱাম মাগন গীত মাগুন গীত গাবা ঠিক আছে মাগুন গীত মাগন গীত মাগুন গীত চাই লও কোনে গাবা তুমি গাবা আইলাম রে ভাই উড়িয়া হাতির কান্দে চড়িয়া হাতির কান সলবল করে লফা বাগুন গাছে ধরে লফা বাগুন চিরল পাত রাখালে খাই করকরা ভাত কর করা খায়া রে গরু লয়া যায়া রে বাগে বাগিনী কয় তোর পালে কটি গাই 12 আবল 13 গাই গাই পালাইয়া দুধু খাই দুধু ফুটি লড়ে চড়ে সাতহালের সাত নরি আমার হাতে এখান নরি আইলাম রে ভাই উড়িয়া হাতির কান্দে চড়িয়া হাতির কান সলবল করে লাফা বাগুন গাছে ধরে লাফা বাগুন চিরল পথ খুব সুন্দৰ বঢ়িয়া এয়া হৈছে সুন্দলী ডেকাসকলৰ বাবে ডাঙৰকৈ হাত চাপৰি সুন্দলী ডেকাসকলৰ কাষলৈ গ'লেতো নহ'ব পথাৰলৈ নামি আহিছে মাটিয়ে বালিয়ে বোকাই লুতুৰি পুতুৰি হৈ আড্ডাত অংশগ্ৰহণ কৰিব আহিছে সুন্দলী গাভৰু কাষলৈ আহিব লাগিব কেনেকুৱা লাগিছে সুন্দলী গাভৰু নহয় আৰু কিশোৰী আচলতে কেনেকুৱা লাগিছে কোন স্কুলৰ তোমালোক আৰিকাটি আচ্ছা আৰিকাটি কোন কোন শিশুসকল আহিছে আৰু এফালে জিকিৰ আৰম্ভ হৈ আছে আমি জিকিৰটো চাই লওঁ লৈ যাবি বান্দা কি লৈ যাবি মিছাতে লবিলু মানবী জনম দুনিয়াদারি বান্দা মজগুর হলি খুদার কাঠলৈ গলে কি লৈ যাবি বান্দা কি লৈ যাবি বান্দা কি লৈ যাবি নে কান্দিবা বান্দা কি লৈ যাবি নিশাতে লবিলু মানবী জনম বান্দা কি লৈ যাবি বান্দা কি লৈ যাবি নামাজ রোজা যাকাত মুসলমানের ফরজ দিনু আদায় না করি কোনে লই গলি বান্দা কি লৈ যাবি বান্দা কি লৈ যাবি বান্দা কি লৈ যাবি এই কঙ্গার নহয় সুন্দৰ জিকিৰ কণকণসকলৰ এফালে আপোনালোকক দেখুৱাব ওলাইছো সুন্দৰ ক্ৰীড়া এয়া লাঠিবাৰী বুলি কোৱা হয় আৰু এনেকে লাঠিবাৰীৰ তেওঁলোকে অনুশীলন কৰে পথাৰৰ মাজত আমি লাঠিবাৰীটো চাই লওঁ এয়া সুন্দলী আৰিকাটিৰ কেইজনমান ডেকা আৰু তেওঁলোকে লাঠিবাৰী প্ৰদৰ্শন কৰিব মুসলমানের আলাইসালাম হিন্দুদের প্রণাম কে না পারে
সুন্দৰ লাঠি বাৰীৰ প্ৰদৰ্শন, এটা সুন্দৰ অনুশীলন তেওঁলোকে দেখুৱাইছে কুন্তলীৰ ডেকাসকলে। আমি তেওঁলোকৰ কাষলৈ পুনৰ আহিম। কুন্তলীৰ আৰিকাটিৰ পৰা বিশেষ দেওবৰীয়া এটা অব্যাহত থাকিব, কিন্তু আমি এইখিনিতে লৈ লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি। कुछ रंग दिलों को छू जाते हैं। ब्रिटिश पेंट्स, दीवारों से दिल तक। ভয় নাখাবা, এতিয়া টাইগাৰ আহিব। We will have to take the renewable energy industry to the next level by making the renewable power more firm, bringing the grid stability, but that's an exciting space to bring new technological solutions. It's playing a very big role for the Make in India in other sectors, like in textile, auto industries, cold storage and other activities. Government support has been very encouraging. The generation-based incentive, the competitive bidding, the stability in the feed-in tariffs in various states. It is allowing the Indian entrepreneurs to take big leaps. अगर मैं कहूँ सूर्य रोशनी के साथ देते हैं हवा भी, मानना पड़ेगा। सूर्य फैंस, हवा का नया नाम। सूर्य फैंस, मेरी पसंद। और आपकी? सूर्य। মনত আছে ইয়াতে তই মোক চিগাৰেট খাবলৈ শিকাইছিলি। কিমান বছৰ হৈ গ'ল ভাই, চিগাৰেট এৰিবই পৰা নাই। এতিয়াতো মাজনীও বকবকায়। শিকাইছিলোঁ মই, এৰুৱামো মই। নিকোটেক্স নিকোটিন গাম 12 সপ্তাহতে চিগাৰেট এৰাত সহায় কৰে। নিকোটেক্স, ইট ৱৰ্কছ। Every morning I wash my face with soap. When the clock strikes 11, the oil is back. Seems like I'm living behind a hanky. I carry this clean and clear foaming face wash. As soon as the oily hour begins, I wash my face with this. Goodbye hankies forever. all you can see is the real me. ভয় নাখাবা, এতিয়া টাইগাৰ আহিব। The stylish sedan that's a whole lot more. Introducing the Tata Tigor. সি মোক আগতেই জনাইছিল, কৈছিল, মা তোমালোকে মোৰ ভালদৰে যত্ন লোৱা। মই আমাৰ ঘৰত সম্পূৰ্ণ সুৰক্ষিত নহয়। তেতিয়া তাক মই কৈছিলোঁ, মাক হিচাপে মই কি তোমাৰ সম্পূৰ্ণ দায়িত্ব পালন কৰা নাই নেকি? এৰা, সি ঠিকেই কৈছিল। কিয় আমাৰ ঘৰত থকা বস্তুবোৰৰ পৰা হ'ব পৰা ভয়ংকৰ বিপদ দেখা নাছিলোঁ? মহৰ উৎপত্তি স্থলসমূহ দেখিও আওকাণ কৰিছিলোঁ। ইয়াৰ ফল মোৰ কণমানি ল'ৰাটোৱে ভোগ কৰিবলগীয়া হ'ল। সি মোক কৈছিল, মা মোক ৰক্ষা কৰা, ৰক্ষা কৰা। এতিয়াও সময় উকলি যোৱা নাই ডেংগুৰ পৰা হাত সৰাৰ। আপোনাৰ সন্তানক ডেংগুৰ পৰা বচাই ৰাখিবলৈ আপুনিও বহুখিনি কৰিব পাৰে। মহৰ উৎপত্তি ৰোধ কৰক। ডেংগুৰ পৰা আপোনাৰ পৰিয়ালক সুৰক্ষা দিয়ক। প্ৰগতিৰ আধাৰশিলা সবল স্বাস্থ্য, সুৰক্ষিত অসম আমাৰ লক্ষ্য। ভয় নাখাবা, এতিয়া টাইগাৰ আহিব। আজি মোৰ পিৰিয়ডছ হৈ আছে, তাতে কি হ'ল? মইতো কৰিমেই নিজৰ মুভ আজিও। ষ্টে ফ্ৰী চিকিউৰ। এতিয়া উত্তম স্থিৰতা আৰু নিজৰ ঠাইত ফিট হৈ থাকে 8 ঘণ্টালৈকে, যাতে তুমি কৰিব পাৰা নিজৰ মুভ। ষ্টে ফ্ৰী চিকিউৰ। ये 70% बिजली बचाता है। जी वो यूपीएस भी। ये देखिए सर, ये कितनी बिजली बचाता है? ये बिजली नहीं बचाता है। खामोश, ले आइए माइक्रोटेक विद आईपीएस टेक्नोलॉजी, जो रोज आपकी इतनी बिजली बचाए कि 3 साल में हो जाए फ्री।
ভয় নাখাবা এতিয়া টাইগাৰ আহিব কোষ্ঠ এচিডিটি গ্যাস এই গোটেই সমস্যাৰ সমাধান হ'ল আয়ুৰ্বেদিক কায়েম চূৰ্ণ ৰাতে মাত্ৰ এচামচ গোটেই দিন ন মচমচ আজি গুৰিয়াক দৰাঘৰীয়া মানুহ চাবলৈ আহি আছে আৰে চিন্তা নকৰিবি আজিতো সম্বন্ধ পকা হৈ যাব আৰে কেনেকৈ হৈ যাব ঘৰ দেখিয়ে উভতি গুচি যায় সকলোৱে আৰু বন্ধু কাভৰু ভনী আৰু পত্নীক লোটালৈ যাব লগা হয় সিহঁতেতো একো নকয় কিন্তু মই সিহঁতৰ লগত চকু মিলাব নোৱাৰো তেন্তে এতিয়া নতুন ঘৰ হ'ব আৰু সিও শৌচাগাৰৰ লগত ভাৰত চৰকাৰে আমাৰ নিচিনা দুখীয়া মানুহক লোন ৰাখিত সাবচিডি দি আছে কি কৈ আছা তেন্তে মোৰ বন্ধু এতিয়া ঘৰ হ'ব ডাঙৰ আৰু কিস্তি সৰু কিয়নো এতিয়া যিকোনো বেংক বা হাউজিং ফাইনেন্স কোম্পানীৰ পৰা লোৱা ঘৰৰ লোনৰ সুতৰ হাৰৰ ওপৰত অনুমোদিত সাবচিডি দিব ভাৰত চৰকাৰে যাৰে ঘৰ হ'ব ডাঙৰ আৰু EMI সৰু এই যোজনাৰ লাভ আৰ্থিক ৰূপত দুখীয়া বৰ্গ নিম্ন আয় বৰ্গ আৰু এতিয়া মধ্যম আয় বৰ্গৰ মানুহেও ল'ব পাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰীয়া সকলোৰে সপোন নিজা ঘৰ হওক অধিক জানিবৰ বাবে নিজৰ ওচৰৰ বেংক বা হাউজিং ফাইনেন্স কোম্পানীৰ সৈতে যোগাযোগ কৰক বা ডায়েল কৰক 1800113377 বা 6163 ভয় নাখাবা এতিয়া টাইগাৰ আহিব सफलता के लिए चाहिए बंधनों से मुक्ति जीएसटी देश भर में उत्पादों के बाधा रहित प्रवाह और व्यापार की सुगमता के लिए जीएसटी एक राष्ट्र एक कर एक बाजार नहीं याद नहीं तान दौरा दौरी गुलाब और सीधा घर किसान स्क्वाश प्रतिটো চিপতে ৰিয়েল ফ্ৰুটছৰ মজা মই নাজানিছিলো যে তুমি অভিজিতক কিমান ভাল পোৱা আঁতৰি যোৱা চন্দন তুমিতো এই কথাও নাজানা যে 2020 কুকিজ আৰু ক্ৰেক জেক বিস্কিট দুয়োটাকে পাৰ্লেই বনায় সল্টি সুইটি বাটাৰি নাটি সকলো পাব পাৰ্লে নামটো শুনিছেই নিশ্চয় পুনৰবৰ্তী আহিছো আপোনালোকৰ সকলোৰে প্ৰিয় অনুষ্ঠান দেওবৰী আড্ডাৰ মাজলৈ মই সংঘমিতা আৰু উপস্থিত আছো দক্ষিণ কামৰূপৰ খুনতলিৰ আৰিকাটি গাঁৱত বৰ্তমান উপস্থিত আছো আৰু এটা মথাউৰিৰ ওপৰত মই আৰু কেমেৰা পাৰ্চন কানু থিয় হৈ আছো এফালে দেখিছে ব্ৰহ্মপুত্ৰ নদীৰ এটা খুঁটি বৈ গৈছে আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ খুঁটিৰ পাৰতে আচলতে আপোনালোকে চকু জেনিলে পুৰাই সেইফালে দেখিব কেৱল খেতি আৰু বহুত দূৰ দূৰণিলৈ আছে খেতি পথাৰ আছে এফালে কুঁহিয়াৰৰ খেতি কৰিছে এফালে মৰাপাট আৰু আনফালে ধান খেতি অলপ আগতে আপোনালোকক দেখুৱাইছিলো এক সুন্দৰ প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশৰ মাজত আজি আমি উপস্থিত হৈ আমি নথৈ আনন্দিত হৈ পৰিছো কাৰণ এই যি চৰ অঞ্চলৰ যিসকল স্থানীয় বাসিন্দা যি আৰিকাটিৰ থলুৱা বাসিন্দা তেওঁলোকৰ সুকীয়া কিছুমান সভ্যতা সংস্কৃতি আছে কলা কৃষ্টি আছে লোককৃষ্টি আছে সেয়া বিশ্ব দৰবাৰত উপস্থাপন কৰিবলৈ দেওবৰী আড্ডাৰ মাধ্যমেৰে তেওঁলোকে বিচাৰিছে উপস্থাপন কৰিবলৈ ইয়াৰ কেইজনমান বয়োজ্যেষ্ঠ স্থানীয় বয়োজ্যেষ্ঠ আমাৰ সৈতে আছে আমাক দাদাসকলে ক'ব এই আৰিকাটি অঞ্চলৰ ইতিবৃত্তৰ বিষয়ে দাদা আৰিকাটিখনৰ বিষয়ে অকণমান ক'ব নেকি আৰিকাটি গাঁওখন স্বাভাৱিকতে এই মানে থলুৱা লোকৰ বসবাস ভূমি ইয়াত আটাইবিলাক মানুহে কৃষিজীৱী কৃষিৰ ওপৰত নিৰ্ভৰশীল প্ৰায় 90% মানুহে কৃষিৰ ওপৰত নিৰ্ভৰশীল হ'লেও ইয়াত খেতিৰ মাটিৰ অভাৱ হৈছে গৰাখহনীয়াই প্ৰায় 2-3খন গাঁও উঠাই লৈ গৈছে ইয়াত মাটি বাৰী নাই বুলি ক'লে বৰাই কোৱা নহ'ব আটাইবিলাক মাটি গৰাখহনীয়াই নদীয়ে লৈ গৈছে গতিকে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে আমি চৰকাৰক বাৰ অনুৰোধ কৰিছোঁ চৰকাৰৰ মানে দৃষ্টিগোচৰ কৰাৰ কাৰণে মিডিয়াৰ জৰিয়তে আমি আকৰ্ষণ কৰিছোঁ তথাপি আমাৰ সুফল আমি পোৱা নাই খুব সুন্দৰ আচলতে আমি এতিয়া মুখ্য অনুষ্ঠানৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিম আমি অনুষ্ঠানৰ আৰম্ভ কৰিছিলোঁ এইখন পথাৰৰ মাজতে আৰু য'ত এক সুন্দৰ সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি হৈছে আজি আৰু লোকে লোকাৰণ্য হৈ পৰিছে এই আৰিকাটিৰ যিসকল স্থানীয় বাসিন্দা তেওঁলোক ওলাই আহিছে আৰু আমি তেওঁলোকৰ পথ দুৰ্গম আমি যাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ সোনকালে খুব সুন্দৰ পৰিৱেশ আৰু কণ শিশুৰ পৰা বয়োজ্যেষ্ঠৰ পৰা ডেকাৰ পৰা বৃদ্ধলৈ সকলো আচলতে উৎসাহেৰে ওলাই আহিছে আমি মুখ্য অনুষ্ঠানৰ মাজলৈ যাম এক কামৰূপীয় লোকগীত সাজু হৈ আছে আমি কামৰূপীয় লোকগীত এজনী কণমানিয়ে গাবলৈ সাজু হৈ আছে এই আৰিকাটি বিদ্যালয়ৰ ছাত্ৰী এই কণমানিগৰাকীয়ে গাব কামৰূপীয় লোকগীত হরে শ্রী গুরু
লোকগীত গাইছে আৰু কণমানিজনীৰ বাবে ডাঙৰকে হাত চাপৰি হ'ব লাগে, ইমান সুন্দৰ গাইছে। আচলতে কৈছো আপোনালোকক ইয়াৰ আগতো এবাৰ যে প্ৰতিভাৰ অন্ত নাই, এই ভিতৰুৱা অঞ্চলতো অনন্য প্ৰতিভাৰে ভৰপূৰ হৈ আছে। এই আদিবাসী নৃত্য সাজু হৈ আছে, আদিবাসী নৃত্য দেখুৱাব বিচাৰিছো। আদিবাসী আচলতে দুজন চিকাৰী আচলতে জংঘলত এইদৰে চিকাৰৰ বাবে ওলাইছে, খাদ্যৰ সন্ধানত ওলাইছে আৰু চিকাৰটো সন্মুখতে পাই তেওঁলোকে উৎফুল্লিত হৈ পৰিছে। সুন্দৰ প্ৰদৰ্শন আৰু সুন্দৰ বেশভূষা। এওঁলোকৰ বাবে ডাঙৰকে হাত চাপৰি হ'ব লাগে। এফালে গোৱালপুৰীয়া লোকগীত সাজু হৈ আছে। গোৱালপুৰীয়া লোকগীতৰ পিছতে আমি ঝুমুৰ নৃত্যলৈ আগবাঢ়িম। গোৱালপুৰীয়া লোকগীতটো শুনি লওঁ। গাড়িয়াল রে হাই রে হাই, ওই দেখা যায় মোর বাবার দেশের মায়াল রে, ওই দেখা যায় মোর বাবার দেশের মায়াল রে, ওই দেখা যায় মোর বাবার দেশের মায়াল রে। ঝুমুৰ নৃত্য সাজিবলৈ নাচিবলৈ কণমানিসকল সাজু হৈ আছে আৰু দাদাই গাব। হয়, ঝুমুৰ পাৰ্টি লৈ আহিছোঁ এতিয়া দৰ্শক দেখুৱাবৰ কাৰণে। আমি এইফালে মিউজিকৰ ফালে আগবাঢ়িছো। এয়া ঝুমুৰ নৃত্য আমি চাম। মিউজিক ঝুমুর নাচং রে সখী ঝুমুর নাচং রে, ঝুমুর নাচং রে সখী ঝুমুর নাচং রে, পূজার মেলা সখী ঝুমুর নাচং রে, সখী ঝুমুর নাচং রে, ঝুমুর নাচং রে সখী ঝুমুর নাচং রে। দাসে বারে আইবি সখী হাতের কাম ছড়কে, তুই সখী নাচিবি রে মই বাজাবো খোল রে, তুই সখী নাচিবি রে মই বাজাবো খোল রে,
ঝুমুর নাচং রে সখী ঝুমুর নাচং রে ঝুমুর নাচং রে সখী ঝুমুর নাচং রে চাহা গাছের পাতা ছোট তুলিবারে মন গো চা গাছের পাতা ছোট তুলিবারে মন গো তুই সখী নাচিবি রে মই বাজাবো খোল গো তুই সখী নাচিবি রে মই বাজাবো খুব সুন্দর এয়া ঝুমুৰ নৃত্য কিছু দৃশ্যাংশ দেখিলে কেইবাজন গানক আকৌ এবাৰ কেমেৰাটো পেন কৰি দেখুৱাব মই অনুৰোধ কৰিম এইফালে বহুত লোক আহিছে আচলতে বিভিন্ন অঞ্চলৰ পৰা ওচৰৰ পাজৰৰ গাঁৱৰ পৰা তেওঁলোক আহিছে দাঁতি কাষৰীয়া অঞ্চলৰ যিবোৰ গাঁও সেই গাঁৱৰ পৰা তেওঁলোক আহিছে অসংখ্য লোক আহিছে আজি অকল সোণতলী আৰিকাটিয়ে নহয় দাঁতি কাষৰীয়া গাঁওসমূহৰ পৰাও আহিছে এক সুন্দৰ পৰিৱেশ মই ইয়াৰ পৰা দেওবৰীয়া আড্ডা অব্যাহত ৰাখিম কিন্তু এইখিনিতে লৈ ল'ব লাগিব আন এটি চমু বাণিজ্যিক বিৰতি হেৰি হাত দীঘল চোলাটো যে পিন্ধি লোৱা নাই কেনেবাকে মহে কামুৰিলে জাপানীজ এনকেফ্লাইটিছ হ'ব আজিকালি টিভিয়ে চিভিয়ে দি থকা দেখা নাই বুৱাৰীয়ে ঠিকেই কৈছে হয় জাপানীজ এনকেফেলাইটিছ এবিধ মাৰাত্মক ৰোগ সাধাৰণতে গাহৰি বগলী কণামুচৰি আদিক কামুৰি যদি মহে মানুহক কামুৰে তেনেহ'লে তেওঁ জাপানীজ এনকেফেলাইটিছ ৰোগৰ দ্বাৰা আক্ৰান্ত হয় অত্যাধিক জ্বৰ মূৰ বিষ পেশীৰ বিষ ডিঙি ঘূৰাব নোৱাৰা ভৰি কঁপনি উঠা অচেতন হোৱা বমিৰ ভাৱ হয় তেনেহ'লে ততালিকে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰাওক খোৱাৰ সময়ত সদায় আঁঠুৱা ব্যৱহাৰ কৰক বাৰীত কাম বন কৰোঁতে দীঘল হাতৰ চোলা আৰু লং পেণ্ট ব্যৱহাৰ কৰক ঘৰত সন্ধিয়া সময়ত হলাই ধূনা দিয়াৰ ব্যৱস্থা কৰক অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বিনামূলীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিছে আপোনাৰ অলপ সজাগতাই এটি মাৰাত্মক ৰোগৰ পৰা জীৱন বচাব পাৰে প্ৰগতিৰ আধাৰশিলা সবল স্বাস্থ্য সুৰক্ষিত অসম আমাৰ লক্ষ্য ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ দ্বাৰা প্ৰচাৰিত ভয় নাখাবা এতিয়া টাইগাৰ আহিব আরে খুলখালি ইমান এখন ট্রাই কৰিছা কিন্তু ব্ৰাছটো নিশানত লগাই নাই তেন্তে ভিনি আপুনি হেল্প কৰক আরে হেট মই লগাই দি নহয় কৈ পেলাই হেল্প কৰো মানে আরে ইন্ডিকা ইজি মোৰ ভুলা ইন্ডিকা ইজি ইমান ইজি যে মাত্ৰ 3টা ষ্টেপছ ব্ৰাছ বাউল অবিহনে মিক্স কৰক চুলিক নিজেই মাসাজ কৰক আৰু মাত্ৰ 10 মিনিটৰ পাছত ৱাশ কৰক ইন্ডিকা ইজি টেক ইট ইজি Presenting Huggies Wonder Pants with new Hug Fit design. It is soft and stretchable and keeps your baby dry. Huggies with Hug Fit design, like a mom's loving hug. ভয় নাখাবা এতিয়া টাইগাৰ আহিব আজিতো লুচি আৰু ক্ষীৰ আছে হাই 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 তোমাৰ নবৰ যেতিয়াই কিবা লাগে লুচি আৰু ক্ষীৰ পঠাই দিয়ে তেন্তে মই কি কৰো বাৰু মোৰ নবৌয়ে কি ভাল বনায় দাদা মোৰ নবৌ কি ভাল আরে তোমাৰ নবৌ ইয়াত নাই গাঁৱত আছে আৰু মই তাইক আনিব নোৱাৰো কিয়নো না মোৰ ওচৰত ঘৰ আছে না পইচা আছে ঘৰ কিনিবলৈ আৰু লোনৰ লোড লোৱাৰ বাবে মোৰ তৈয়াৰী নাই আরে মোৰ টিফিন ইন্দু বাইদেউৰ ঘৰৰ পৰা আহে এনি প্ৰবলেম আৰে 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 এতিয়া আপোনাৰ ঘৰো হ'ব আৰু ঘৈণীও লগত থাকিব কিয়নো এতিয়া যিকোনো বেংক বা হাউজিং ফাইনেন্স কোম্পানীৰ পৰা লোৱা ঘৰৰ লোনৰ সুতৰ হাৰৰ ওপৰত অনুমোদিত সাবসিডি দিব ভাৰত চৰকাৰে যাৰে ঘৰ হ'ব ডাঙৰ আৰু ইএমআই সৰু এই যোজনাৰ লাভ আৰ্থিক ৰূপত দুখীয়া বৰ্গ নিম্ন আয় বৰ্গ আৰু এতিয়া মধ্যম আয় বৰ্গৰ মানুহেও ল'ব পাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰীয়া সকলোৰে সপোন নিজা ঘৰ হওক অধিক জানিবৰ বাবে নিজৰ ওচৰৰ বেংক বা হাউজিং ফাইনেন্স কোম্পানীৰ সৈতে যোগাযোগ কৰক বা ডায়াল কৰক 1800113377 বা 6163 ভয় নাখাবা এতিয়া টাইগাৰ আহিব বাইদেউ সৰলা প্ৰেগনেণ্ট হয় কি কৈ আছ ডেলিভাৰীৰ বাবে আহি আছে ৰাখিবি ক'ত সুৰেশে ভাবি আছে নতুন ঘৰ ল'বলৈ 2টা ৰুম থকা হয়নে কেতিয়া শিফট হৈ আছ নহয় বাইদেউ সেই লোন চনৰ ঝামেলা আছে কৈ আছে লোনটো পাই যাম কিন্তু সুতৰ পইচা কেনে কৈ দিম সুৰেশক ক ঘৰ লৈ ল'বলৈ
সুতৰ চিন্তা কৰিব চৰকাৰে। কিয়নো এতিয়া যিকোনো বেংক বা হাউজিং ফাইনেন্স কোম্পানীৰ পৰা লোৱা ঘৰৰ লোনৰ সুতৰ হাৰৰ ওপৰত অনুমোদিত সাবসিডি দিব ভাৰত চৰকাৰে, যাৰে ঘৰ হ'ব ডাঙৰ আৰু EMI সৰু। এই যোজনাৰ লাভ আৰ্থিক ৰূপত দুখীয়া বৰ্গ, নিম্ন আয় বৰ্গ আৰু এতিয়া মধ্যম আয় বৰ্গৰ মানুহেও ল'ব পাৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰীয়া, সকলোৰে সপোন নিজা ঘৰ হওক। অধিক জানিবৰ বাবে নিজৰ ওচৰৰ বেংক বা হাউজিং ফাইনেন্স কোম্পানীৰ সৈতে যোগাযোগ কৰক বা ডায়েল কৰক 1800-113377 বা 6163। कुछ रंग दिलों को छू जाते हैं। ब्रिटिश पेंट्स, दीवारों से दिल तक। ভয় নাখাবা, এতিয়া টাইগাৰ আহিব। কেশৰৰ ভাষাৰে কোৱা তুমি মোৰ সুৰে ৰে ভাষাৰ ৰেহ ৰূপ হ'ল ভিন্ন ভিন্ন, কিন্তু আমাৰ মাত কথা এক। মাত কথা কেশৰী, বিমল কথা কওক কেশৰী। ডক্টৰ হিনা, এমাৰ্জেঞ্চি। ডাক্তৰণী আহি আছে, অতি সাজু কৰা। সকলো ঠিকে আছে? ডাক্তৰ, থেংক ইউ। কালি তুমি যে নাই মাহী, সেইটো মোৰ কৰ্তব্য আছিল। মই যাওঁ দেই। মাজনী, আজি যদি আমাৰ লগতে। এইবোৰনো কি দৰকাৰ আছিল? প্ৰথমবাৰ সজাইছোঁ, গতিকে কেনেবাকৈ কিবা ভুল হ'বও পাৰে। চোৱাবৰে জোৰা দিম হৃদয়ৰ তাৰ, প্ৰতিটো উৎসৱতে বিগ বাজাৰ। আৰে খুলখালি ইমান এখন ট্ৰাই কৰিছা, কিন্তু ব্ৰাছটো নিচানত লগাই নাই। তেন্তে ভিনি আপুনি হেল্প কৰক। আৰে হেট, মই লগাই দি নহয়, কৈ পেলাই হেল্প কৰোঁ। মানে আৰে ইণ্ডিকা ইজি মোৰ ভোলা। ইণ্ডিকা ইজি ইমান ইজি যে মাত্ৰ 3টা ষ্টেপছ। ব্ৰাছ বাউল অবিহনে মিক্স কৰক, চুলিক নিজেই মাছাজ কৰক আৰু মাত্ৰ 10 মিনিটৰ পাছত ৱাছ কৰক। ইণ্ডিকা ইজি, টেক ইট ইজি। ভয় নাখাবা, এতিয়া টাইগাৰ আহিব। হাঁহিব নোৱাৰাৰ সকলো কাৰণৰ পৰিল অন্ত। শ্ৰী শ্ৰী আয়ুৰ্বেদৰ নতুন টুথপেষ্ট সুগন্ধ। শ্ৰী শ্ৰী আয়ুৰ্বেদৰ উৎকৃষ্ট সামগ্ৰীৰে আপোনাৰ পৰিয়ালৰ স্বাস্থ্য গঢ়ি তোলক। अगर मैं कहूँ सूर्य रोशनी के साथ देते हैं हवा भी, मानना पड़ेगा। सूर्य फैंस, हवा का नया नाम। सूर्य फैंस, मेरी पसंद। और आपकी? सूर्य। सफलता के लिए चाहिए बंधनों से मुक्ति। GST देश भर में उत्पादों के बाधा रहित प्रवाह और व्यापार की सुगमता के लिए। GST, एक राष्ट्र, एक कर, एक बाजार। ভয় নাখাবা, এতিয়া টাইগাৰ আহিব। We will have to take the renewable energy industry to the next level by making the renewable power more firm, bringing the grid stability, but that's an exciting space to bring new technological solutions. It's playing a very big role for the Make in India in other sectors, like in textile, auto industries, cold storage and other activities. Government support has been very encouraging. The generation-based incentive, the competitive bidding, the stability in the feed-in tariffs in various states. It is allowing the Indian entrepreneurs to take big leaps. সকলোৰে প্ৰিয় অনুষ্ঠান দেওবৰী আড্ডাৰ মাজলৈ উপস্থিত আছো। দক্ষিণ কামৰূপৰ সোণতলীৰ আৰিকাটি গাঁৱত উপস্থিত আছো আৰু ইতিমধ্যে লোকে লোকাৰণ্য হৈ পৰিছে এক পাহাৰ সদৃশ পৰিৱেশ। আৰু আচলতে এয়া মানুহৰ পাহাৰ বুলি ক'ব লাগিব। দেখিছে এই মথাউৰিটো ঘেৰি ধৰিছে কেৱল মানুহে। আৰিকাটি গাঁৱৰ ভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে স্থানীয় বাসিন্দাসকল আৰু সোণতলীৰ স্থানীয় বাসিন্দাসকল ওলাই আহিছে। আৰু বয়োজ্যেষ্ঠৰ পৰা আচলতে কণমানি শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈ সকলো বয়সৰ মানুহ আজি একেলগে ওলাই আহিছে দেওবৰী আড্ডা। কাৰণ দেওবৰী আড্ডা পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকৰ ওচৰলৈ আহিছিল। আমি যেতিয়া আপোনালোকক এটা সুন্দৰ নৃত্য দেখুৱাইছিলোঁ,
লাঠিবাৰী আমি এই লাঠিবাৰীটো চাই লওঁ আমি পুনৰবাৰ দেখুৱাব লৈছোঁ আপোনালোকক এই লাঠিবাৰী খেলা লাঠিৰ খেলা আচলতে লাঠিৰে তেওঁলোকে কিছুমান ষ্টাণ্ট কৰি দেখুৱাব আৰু তেওঁলোকৰ এয়া পৰম্পৰাগত নৃত্য হয় কালী মহাকালী ঘরের পাশে কোন শালি রে ওই দুই হরি বউ নারায় বাজাইছে চুনের খুঁটি নইয়া রে কি রে শরীর মাথায় চুল নাই বড়ই লম্বাই করে বাহ 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 কচুর পাতা ডিমলা দিয়া খোপা ডাঙ্গর করে রে খুব সুন্দৰ এয়া লাঠিবাৰী অনুশীলন আচলতে এয়া কিছুমান কৌশল লাঠিৰ কৌশল তেওঁলোকে কেনেকে নিজৰ আত্মৰক্ষাৰ কাৰণে এই কৌশল ব্যৱহাৰ কৰে আৰু আপোনালোকক এটা কথা কৈ থওঁ ঘৰত যাতে সৰু সৰু ল'ৰা ছোৱালীবোৰে এইবোৰ অনুশীলন কৰিবলৈ চেষ্টা নকৰে কাৰণ এতে উচিত প্ৰশিক্ষক আছে আৰু এই প্ৰশিক্ষকসকলে প্ৰশিক্ষণ দিয়ে এওঁলোকক সেইবাবে তেওঁলোকে সুন্দৰকৈ কৰিব পাৰিছে আৰু এয়া তেওঁলোকৰ এটা পৰম্পৰাগত কৌশল হয় সেই কৌশল তেওঁলোকে আচলতে পৰিৱেশন কৰি দেখুৱালে এক পৰম্পৰাগত তেওঁলোকৰ লোককৃষ্টিৰ ভিতৰতে পৰে লাঠিবাৰী এয়া জ্যোতি সংগীত গাবলৈ লৈছে কণমানি এগৰাকী Hai, arep ngirim. Baca kau. Ek menit. Ayo. Hai common. Hai common সচেতনে জ্ঞান নয়নে ঘুম পাইর না তাই কমন সচেতনে জ্ঞান নয়নে ঘুম পাইর না তাই কমন তুমি ঘুমাছিলে পর্বা বেলে হারাইবা চললো আনা তাই কমন সচেতনে জ্ঞান নয়নে ঘুম পাইর না তাই কমন সরকার কয় বারে বারে ঘটল পাকা করে আমি এটা বিহুৰে সামৰিম খুব সুন্দৰ দাদা আমি সুন্দৰলিৰ পৰা বিদায় ল'ব লাগিব বিদায় ল'ম আমি এটা বিহুৰে আমাৰ ঢুলীয়া আমি বিহুৰে বিদায় ল'ম আচলতে আৰু সমূহীয়া বিহু সকলোৱে অংশগ্ৰহণ কৰিব ইয়াতে সুন্দৰলি বিহু বিহু তো
সকলোৱে একেলগে নাচিব লাঠি নৃত্য বিহু নৃত্য একেলগে এইফালে দিয়া তোমালোকৰ নৃত্যটো চাই লওঁ দিয়া